নমস্কাৰ ৰাইজ, আজি আছে আমাৰ নামৰ অনুষ্ঠান গোগামুখত। লগৰ তিনিজন আহি পোৱাহি নাই, সিহঁতলৈ ৰখি আছোঁ এতিয়া। সেয়া সিহঁতে আহি পাইছেহি, পোৱাহি পিছত এয়া গাড়ীতে যাত্ৰা কৰি আছোঁ গোগামুখৰ অভিমুখে। চাওঁ কি পাৰোঁ দেখুৱাবলৈ। এয়া আমি কাপোৰ চাপোৰ সলাই মেলি আহি এই গৃহস্থই আদৰিছে আমাক। আদৰা সময়কণ সুন্দৰভাৱে শৃংখলাভাৱে থাকিবলৈ চেষ্টা কৰোঁ। মাজতে যি পাৰোঁ নামৰ ভিডিঅ' ভৰাবলৈ চেষ্টা কৰিম, যিহেতু এইটো মিনি ব্লগ হৈছে। মোৰ ফাৰ্ষ্ট মিনি ব্লগ দেই গাইজ, সকলোৱে সহায় সহযোগিতা কামনা কৰিব। ৰাইজ এতিয়া নামসমূৰীয়া আমি আহিলোঁ ৰিচিপশ্যনলৈ বুলি। ৰিচিপশ্যনত এয়া জলপান খোৱাত সকলো ব্যস্ত। আজিলৈ বাবে পুনৰ এটা নেক্সট ভিডিঅ'ত লগ পাম।